নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, আমি সকলোবোৰ আজি ইয়াত এনেকৈ গোট খাই আছোঁ। আচলতে এনেদৰে গোট খোৱাৰো এটা বিশেষ কাৰণ আছে, সেয়া আপোনালোকক জনাই আছোঁ বাৰু। আচলতে আজি আমাৰ সমাজতত্ব বিভাগত এদিনীয়া মেকআপ ৱৰ্কশ্বপ আয়োজন কৰা হৈছে। মেকআপ আৰ্টিষ্টৰ এদিনীয়া ট্ৰেইনিং দিয়া হ'ব, আৰু তাৰ কাৰণে আমি এনেদৰে ইয়াত বহি আছোঁ। আৰু তাৰ বাবে আহিছে এগৰাকী মেকআপ আৰ্টিষ্ট, অৰ্থাৎ আমাৰ বিভাগৰে প্ৰাক্তন ছাত্ৰী প্ৰাঞ্চুমী বা। আৰু এয়া বৰ্তমান তেওঁ আহি পালেহি, আৰু মেকআপৰ বাবে যি প্ৰয়োজনীয় সামগ্ৰী দৰকাৰ হ'ব এই গোটেইবোৰ তেওঁ এনেকৈ উলিয়াই লৈছে। আৰু তাৰ পাছতে আমাৰ অনুষ্ঠানটো আৰম্ভ। মেকআপ কৰিবৰ বাবে তেওঁ আমাৰ মাজৰে এগৰাকী বাছি লৈছে, আৰু এয়া তেওঁ আৰম্ভ কৰিব লৈছে। সকলোখিনি দেখুৱাই যাব ষ্টেপ বাই ষ্টেপ কেনেদৰে কি কৰিব লাগে। গতিকে আহকচোন চাওঁ আজিনো আমি কি শিকিব পাৰোঁ। প্ৰথমে তেওঁ এনেদৰে মুখখন চাফা কৰি লৈছে। ল'ৰাবিলাকেওতো কৰে। কম মানে ইয়াৰ হেৰিটো খুব কম আৰু নাকত এয়াই আছিল আজি আমাৰ 1 ডে মেকআপ ৱৰ্কশ্বপ। গতিকে এতিয়া যাওঁ ঘৰলৈ। বাই বাই এটা দে। বাই বাই দে বলিনা। বাই বাই নেত্ৰী। আৰু এইফালে সকলোৱে তাইৰ লগত চেল্ফি লোৱাত লাগিলে।